हेलो मरমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত মই তোমালোকক বৈজ্ঞানিক নাম আৰু বাৰ্ডছ নেম ইন আসাম অসমৰ কিছুমান চৰাইৰ নাম দেখুৱাম আৰু এই ভিডিঅ'ৰ জৰিয়তে A to Z দেখুৱাম। প্ৰথমতে দিয়া আছে শালিকা চৰাই। এইটো চৰাইৰ নাম হয় শালিকা চৰাই। তাৰ পিছত দিয়া আছে তেলটুপি চৰাই। এইটো চৰাইৰ নাম হয় তেলটুপি চৰাই। তাৰ পিছত দিয়া আছে বৰটোকোলা চৰাই। বৰটোকোলা চৰাই। তাৰ পিছত দিয়া আছে ভীমৰাজ চৰাই আৰু এইটো চৰাইৰ পিকচাৰ দিয়া আছে, এইটো হয় ভীমৰাজ চৰাই। তাৰ পিছত দিয়া আছে পানী কাউৰী চৰাই। এইটো পানী কাউৰীৰ পিকচাৰ হয়। তাৰ পিছত দিয়া আছে ডাউক চৰাই। এইটো ডাউক চৰাই হয়, পিকচাৰ সহকাৰে দিয়া আছে। তাৰ পিছত দিয়া আছে ঘনচিৰিকা চৰাই। এইটো ঘনচিৰিকা চৰাইৰ পিকচাৰ হয়। তাৰ পিছত দিয়া আছে কায়ম চৰাই। এইটো কি হয়, কায়ম চৰাইৰ পিকচাৰ। ইয়াত এতিয়া দেখোন বৈজ্ঞানিক নাম। তো অসমীয়া নাম, ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম দিয়া আছে। প্ৰথমে দিয়া আছে পানীডুবি, ইংৰাজী নাম লিটিল গ্ৰেভ আৰু বৈজ্ঞানিক নাম এই ৰাইট ফালে দিয়া আছে। তাৰ পিছত দিয়া আছে বৰটুপি। বৰটুপিৰ গ্ৰেট ক্ৰেষ্টেড গ্ৰেভ, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম এই ৰাইট ফালে দিয়া আছে। তাৰ পিছত দিয়া আছে ঠেৰা বা ভেলা, স্পট বিল্ড পেলিকেন, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম ৰাইট ফালে দিয়া আছে। তাৰ পিছত দিয়া আছে ৰঙিঠেৰা গ্ৰেট হোৱাইট পেলিকান, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম ৰাইট ফালে দিয়া আছে। তাৰ পিছত যেটো আছে কৈলাগী ইণ্ডিয়ান শাক, কৈলাগীৰ ইংৰাজী নাম হ'ল ইণ্ডিয়ান শাক। পানী কাউৰী লিটেল কৰ্মৰেণ্ট, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম ৰাইট ফালে দুটাৰে দিয়া আছে। তাৰ পিছত দিয়া আছে দৈকলা গ্ৰেট কৰ্মৰেণ্ট, এইটো হয় ইংৰাজী নাম আৰু মণি অৰি, এইটো হয় লেং ইণ্ড ডাৰ্টাৰ, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম ৰাইট ফালে দিয়া আছে। তাৰ পিছত আছে বৰবক হয় গ্ৰেট ইংগ্ৰেট আৰু মামুন বগলী লিটেল ইংগ্ৰেট, এইটো হয় ইংৰাজী নাম। তাৰ পিছত দিয়া আছে গবক ইনষ্টান কেটেল ইংগ্ৰেট এণ্ড পানী বগলী ইণ্টাৰমেডিয়েট ইংগ্ৰেট, এইটো হয় ইংৰাজী নাম। তাৰ পিছত দিয়া আছে কণা মুচুৰিক ইণ্ডিয়ান পণ্ড হিৰণ, এইটো হয় ইংৰাজী নাম আৰু বৈজ্ঞানিক নাম দুটাৰে ৰাইট ফালে দিয়া আছে। তাৰ পিছত আছে চেঁচা বগলী বা হাল খোদা চৰাই গ্ৰে হিৰণ, আজান চৰাই লাল কোল পাৰ্পল হিৰণ, এইটো হয় ইংৰাজী নাম। তাৰ পিছত দিয়া আছে বৰ আজান হোৱাইট বেইল্ড হিৰণ এণ্ড দৈত্যকায় বগলী, এইটো হৈছে গেলিয়াথ হিৰণ, এইটো হয় ইংৰাজী নাম আৰু ৰাইট ফালে বৈজ্ঞানিক নাম দিয়া আছে। তাৰ পিছত আছে ৰাজবক মালায়ান নাইট হিৰণ এণ্ড ৰাতিচৰা বা নিচাৰ বগলী ব্লেক ক্ৰোৱাণ্ট নাইট হিৰণ, এইটো ইংৰাজী নাম হয় আৰু এইফালে বৈজ্ঞানিক নামবিলাক দিয়া আছে। ইয়াৰ পৰা তোমালোকে বৈজ্ঞানিক নামবিলাক পঢ়িব পাৰিবা আৰু এইফালে। তাৰপিছত আছে সৰু মুচুৰি ষ্ট্ৰেটেড হিৰণ কলা বগলী ব্লেক বিটাৰ্ণ, এইটো হয় ইংৰাজী নাম আৰু ৰাইট ফালে যিটো দিয়া আছে এইবিলাক বৈজ্ঞানিক নাম হয়, তো ইয়াৰ পৰা লিখি ল'ব পাৰি। তাৰপিছত চৰাইৰ নাম দিয়া আছে পাতচীয়া হাইঠা বাৰৈকঠা, এইবিলাক অকল চৰাইৰ নাম হয়, ইয়াত পিকচাৰো নাই আৰু বৈজ্ঞানিক নামো নাই, এইবিলাক চৰাইৰ নাম তা আছামৰ। তো আৰু আছে মাছ ৰখা কপৈ পাৰ, এইবিলাক অসমৰ ফেমাছ চৰাই হয়। তাৰপিছত আছে মইনা পৰিভ্ৰমী চৰাই, এইবিলাক চৰাইৰ হয়।